চাওক, যোৱা 10 আগষ্ট তাৰিখে ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অধীনৰ মিংমাং বদতি অঞ্চলৰ প্ৰায় 11জনকৈ লোকক অৰুণাচলী দুষ্কৃতিকাৰীয়ে মৰ্মমভাৱে গুলিবিদ্ধ কৰিছে। তাৰে 4জনক ডিব্ৰুগড়ত গুৰুতৰভাৱে তাত চিকিৎসাধীন হৈ আছে আৰু 7জন ব্যক্তি ধেমাজি অসামৰিক চিকিৎসালয়ত ইতিমধ্যে চিকিৎসাধীন হৈ আছে। আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, কাৰণ ইয়াৰ আগতেও 2জনকৈ ব্যক্তি অৰুণাচলী গুলীত নিহত হ'ব লগা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আৰু কিমানজন অসমীয়াক হত্যা কৰিলে আৰু কিমানজন অসমীয়াক গুলীবিদ্ধ কৰিলে, কিমান অসমীয়াৰ ঘৰ দুৱাৰ ভাঙিলে সীমা সমস্যা সমাধান কৰিব। কাৰণ অসম অৰুণাচলৰ সীমা সমস্যা এক দীৰ্ঘদিনীয়া সীমা সমস্যা। এই সীমা সমস্যা সমাধান কৰাত প্ৰতিখন চৰকাৰে বিফল হৈছে। এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, অৰুণাচলত বিজেপি চৰকাৰ আছে, তথাপিও কিন্তু এই দীৰ্ঘদিনীয়া যি সীমা সমস্যা আছে, এই সীমা সমস্যাটো সমাধান কৰাত চূড়ান্তভাৱে বিফল হৈছে। এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন চূড়ান্তভাৱে বিফল হৈছে, আৰু এইখন চৰকাৰৰ অধীনতে 2জনকৈ অসমীয়াই ইতিমধ্যে প্ৰাণ ত্যাগ কৰিব লগা হৈছে। পৰহিদিনা 11জন ব্যক্তি ইয়াত গুলীবিদ্ধ হ'ব লগা হৈছে, আৰু বহু ঘৰ দুৱাৰ ভাঙি অৰুণাচলীয়ে তহিলং কৰিছে, মইমতালি কৰি আছে অৰুণাচলী আহি পেলাই। কিন্তু আজিলৈকে কোনো এজন অৰুণাচলীৰ ওপৰত অসম চৰকাৰে, অসমৰ বিয়াগম যি গৃহ বিভাগ আছে, গৃহ বিভাগে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। সাধাৰণভাৱে তেওঁলোকে ঘটনা কৰি প্ৰতিবাৰে অৰুণাচলীসকল ইয়াৰ পৰা হাত সাৰি গুচি যায়, কিন্তু অসম চৰকাৰে যেনেধৰণে ব্যৱস্থা কৰিব লাগে তেনেধৰণে ব্যৱস্থা কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে বাৰে বাৰে সাহস কৰিছে, বাৰে বাৰে আহি অসমীয়া লোকৰ ওপৰত আক্ৰমণ কৰিবলৈ তেওঁলোকে সাহস কৰিছে। আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈ দিছোঁ যে অতনিপলমে এই সীমা সমস্যা স্থায়ী সমাধান কৰক, আৰু যিখিনি মাটি আমাৰ অসমীয়া মাটি যি অৰুণাচলী আগ্ৰাসন কৰি আছে, সেই মাটি অনতিপলমে মুকলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু তাৎক্ষণিকভাৱে গুলীবিদ্ধ লোকসকলৰ উপযুক্ত চিকিৎসা আৰু তেওঁলোকক এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক। চাওক, আজি আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰদান কৰিম, আৰু এই সমস্যাটো সমাধানৰ কাৰণে ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়াভাৱে আমি দাবী জনাই আহিছোঁ। ছাত্ৰ সন্থাই প্ৰশাসনৰ সহযোগত লগ লাগি এই সীমা সমস্যাটো কেনেধৰণে সমাধান কৰিব পাৰি দুয়োপক্ষৰ ৰাইজক লগত লৈ আলোচনা আমি সময়ে সময়ে আমি কৰি আহিছোঁ। কিন্তু তাৰ পিছতো চৰকাৰী পক্ষই যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই পদক্ষেপ গ্ৰহণ কৰি আমি বাৰম্বাৰ আজি পুনৰবাৰ সকীয়াই দিছোঁ। অনতিপলমে যদি সীমা সমস্যা সমাধান নকৰে, অৰুণাচলীয়ে যদি বাৰে বাৰে তেওঁলোকে যদি এনেধৰণে কাৰ্যসূচী অসমীয়াৰ ওপৰত যদি আক্ৰমণ কৰিবলৈ সাহস কৰি থাকে, তেন্তে কিন্তু প্ৰতিটো তেওঁলোকৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা অন্যান্য কাৰ্যসূচী ল'বলৈ কিন্তু আমি ছাত্ৰ সন্থা বাধ্য হ'ম। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয়টো একেটাই। 2023 চনৰ 5 জুন তাৰিখেও অসমীয়া লোকৰ ওপৰত অৰুণাচলীয়ে গুলীগ্ৰহণ কৰি 2জনকৈ ব্যক্তি হত্যা কৰিছিল। পুনৰ সেই কাণ্ড সংঘটিত হৈছে। একেজন মুখ্যমন্ত্ৰী, একেখনেই চৰকাৰ চেঞ্জ হোৱা নাই, মুখ্যমন্ত্ৰী সলনি হোৱা নাই। তেনে প্ৰেক্ষাপটত এই সীমাটো যে এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰাত সম্পূৰ্ণ বিজেপি চৰকাৰ বিফল হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2খন ৰাজ্যৰ কথা বতৰা হৈছে, আলোচনাৰ মাধ্যমে বিষয়টো তদন্ত কৰা হ'ব। তদন্তৰ পাছত হ'ব, প্ৰথমে সীমাৰ যি সমস্যা, স্থিৰ কৰি লওক, সীমা সমস্যাটো মাৰি লওক। চাৰিবেৰটো এটা উন্মুক্ত এটা সীমা সমস্যা হৈ থকাৰ ফলত দিনক দিনে এনেকুৱা ঘটনা সংঘটিত হ'বলৈ পাইছে। ইতিমধ্যে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত যিটো সমস্যা সংগ্ৰহ হৈ গ'ল, যি আপোনাৰ মিংমাং বদতিত যি ঘটনা সংঘটিত হৈ গ'ল, সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। দিনক দিনে অৰুণাচলীয়ে দাঁত কোঠাৰ লৈ অসমীয়া যুৱকক দাঁত দেখুৱাই ভাবুকি প্ৰদান কৰি আহিছে, বন্ধুবৰ্গ দেখাই আহিছে। কিন্তু এইসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক কিংবা অসম চৰকাৰে ব্যৰ্থ হৈছে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছোঁ। এইগৰাকী মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত তেওঁ যোৱাকালি আমি সামাজিক মাধ্যমত পোৱা দেখিছোঁ যে অসমৰ 1 কেজি মাটিও অৰুণাচলী হাতলৈ যাব নিদিওঁ বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰিলে নহ'ব, সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ আগত এই সমস্যাটো স্থায়ীভাৱে কেতিয়া সমাধান কৰিব সেইটো আমাক উত্তৰ লাগে। যিহেতু 2খন ৰাজ্য কথা বতৰা পাতিছে বুলি কৈছে, চিফ ছেক্ৰেটাৰীসকলে কথা বতৰা পাতিছে, বিভিন্ন প্ৰশাসনিক উচ্চ বিষয়াসকলে কথা বতৰা পাতিছে বুলি কৈছে, এইখিনি কথা বতৰা পাতি থাকিলে নহ'ব। এতিয়া কথা বতৰা সময় নহয়, এতিয়া কথা হ'ল যে সমস্যাটো সমাধান কৰিব পাৰি। অসম অৰুণাচলৰ যি সীমা সমস্যা, সেই সীমা সমস্যাটো স্থায়ীভাৱে কেনেদৰে সমস্যাটো সমাধান কৰিব পাৰি তাৰ ওপৰত মুখ্যমন্ত্ৰীক আমি কাম কাজ কৰিবলৈ আহ্বান জনাইছোঁ।